নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনাক মই জনাব বিচাৰিছোঁ যে ইউটিউবৰ কিছুমান নতুন ট্ৰিক্স। মই আজি আপোনালোকৰ কাৰণে 3টা ট্ৰিক্স লৈ আহিছোঁ যে বহুতে নাজানে। যোনে যোনে জানে তেওঁলোকৰ কাৰণে ভাল কথা, যোনে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাই দিছোঁ। বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব। আহক আমি এতিয়া আগবাঢ়ো। বন্ধুসকল, প্ৰথমত মই ইউটিউবটো অন কৰিলোঁ, অপেন কৰিলোঁ। কৰাৰ পিছত এইটো চাওক, মোৰতো যোনটো চেনেল আছে ইয়াত মই অপেন কৰিলোঁ। কৰাৰ পিছত মই আপুনি যোনটো দেখিলে ছেটিংছত যোৱাৰ পিছত প্ৰথম আমাৰ হৈ গ'ল যোনটো মানে জেনেৰেলত গৈ পেলাই এই ছেটিংটো চাব লাগিব। জেনেৰেলত যোৱাৰ পিছত চবৰ ওপৰতো আপুনি যোনটো দেখি পাই আছে ৰিমাইণ্ড মি টু টেক এ ব্ৰেক, মানে আপোনালোকে এইটো চাওক, মই এতিয়া এটা ক্লিক কৰি দেখাই দিছোঁ যে আপোনালোকে যেতিয়া আপোনালোকে ইউটিউব ইউজ কৰে যে আপুনি 15 মিনিট বা আধা ঘণ্টা বা 1 ঘণ্টা বা 1.5 ঘণ্টা বা 2 ঘণ্টা বা 2.5 ঘণ্টা বা 3 ঘণ্টা এনেধৰণৰ আপোনালোকে ইয়াত কেইটামানো হেৰি আছে, তাৰ পৰা আপোনালোকে বাছি ল'ব পাৰে যে মই 1 ঘণ্টা ইউটিউব চলাৰ পিছত মই ইউটিউবটো মানে কেনেকৈ গম পাম যে মোৰ 1 ঘণ্টা হৈ গ'ল, মই এতিয়া অফ কৰিব লাগে। সেইকাৰণে আপুনি যদি এই 60 মিনিটটো আপুনি ক্লিক কৰি থৈ দিয়ে, ধৰক এইটো ক্লিক কৰাৰ পিছত কি হ'ব, আপোনালোকে যদি 60 মিনিট হোৱাৰ পিছত অট'মেটিক ইউটিউবে আপোনালোকক ন'টিফাই কৰিব যে আপোনাৰ 1 ঘণ্টা হৈ গ'ল, এতিয়া আপুনি মোবাইলটো থৈ দিব পাৰে। এতিয়া আমাৰ নেক্সট হৈ গ'ল যে আমি যেতিয়া ডবল টেপ কৰি কাটো, এইটো চাওক, ডবল টেপ যোনটো কটাৰ পিছত আপোনালোকে কিমান ছেকেণ্ড যাব লাগে। ইয়াত 5 ছেকেণ্ড 10 ছেকেণ্ড, মোৰ ইয়াত 10 ছেকেণ্ড কৰা আছে। ধৰক মোৰ 10 ছেকেণ্ড হ'লেই যথেষ্ট, সেইকাৰণে মই 10 ছেকেণ্ড কৰা আছে। আপোনালোকৰ তাতো হয়তো 10 ছেকেণ্ডে থাকিব পাৰে। মই ডবল টেপ যদি শিক কৰোঁ তেতিয়াহ'লে আপুনি 20 মিনিট 30 মিনিট বা মিনিট নহয়, এইটো চৰি, আপুনি ধৰক 5 ছেকেণ্ডৰ পৰা 1 মিনিটলৈকে আছে। ধৰক প্ৰথমত আছে 5, 10, 15, 20, 30, 60। আপুনি ইয়াৰ ভিতৰত আপুনি এটা বাছি ল'ব পাৰে যে ডবল টেপ কৰিলে আপোনালোকৰ কিমান সময় শিক হৈ যাব মানে কাটিব লাগে। এতিয়া আমি বেক কৰি পেলাই এতিয়া হৈ গ'ল আমাৰ নেক্সট ট্ৰিক্স। এতিয়া হৈ গ'ল ন'টিফিকেশ্যনত যাব। যোৱাৰ পিছত আপুনি ইয়াত দেখিব পাৰিছে, এইটো চাওক, শ্বেডিউল ডাইজেষ্ট। আপুনি ইয়াত এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ এবাৰ টেপ কৰিব। কৰাৰ পিছত আপুনি ইয়াত দেখিব পাৰিছে এভৰি টাইম ইউটিউবৰ 1ৰ পৰা, এইটো চাওক, 1ৰ পৰা 11টালৈকে মানে 12টালৈকে আপোনাৰ এইটো চাওক, ওপৰত 12টা আছে, ইফালে হেৰি আছে। আপুনি সেইখিনি সময়ত আপোনালোকে যে ইউটিউবৰ ন'টিফিকেশ্যন আছে, মানে যিমান চেনেলে আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকৰ কাৰণে, যদি আপোনালোকে স্কুলত থাকে সেই সময়ত যদি একেবাৰতে যদি আপোনাৰ ন'টিফিকেশ্যন লাগে, সেইটোৰ কাৰণে আপুনি এইটো ক্লিক কৰি থাকিব লাগে। মই এতিয়া অফ কৰি থ'লোঁ কাৰণ মোৰ এইটো দৰকাৰ নাই। এতিয়া নেক্সট হৈ গ'ল আমাৰ এইটো চাওক, এইটো চাওক, আপুনি যেতিয়া স্কুলত যায়, নেক্সট ট্ৰিক্সটো হৈ গ'ল যে মই কৈ দিলোঁ, যেতিয়া আপোনালোকে স্কুল যায় যে ডিচেবল চাউণ্ড এণ্ড ভাইব্ৰেশ্যন, এই ছেটিংছটোত কি কৰে যে আপোনালোকে ধৰক 9টাৰ পৰা 4টালৈকে আপোনালোকে স্কুলত থাকে, সেইটো সময়ত আপুনি কি কৰিব পাৰিব, ধৰক এইটো ষ্টাৰ্ট টাইম এতিয়া 10টা আছে আৰু ইন টাইম 8টা আছে। আপুনি যদি 9টা বজাত যায়, 9টা বজাত ষ্টাৰ্ট কৰি দিব আৰু ইন টাইমটো আপুনি 3টাত কৰি দিব। তেতিয়ালৈকে ইউটিউবে আপোনাৰ কোনো ন'টিফিকেশ্যনে আপোনাক চেণ্ড নকৰে বা কোনো চাউণ্ড, কোনো ভাইব্ৰেশ্যন আপোনাক ডিষ্টাৰ্ব নকৰে। বন্ধু হৈ গ'ল, আজি হৈ গ'ল এই 3টা ট্ৰিক্স। আপোনালোকে যেতিয়া দৰকাৰ এইখিনি ছেটিংছটো আপোনালোকে ছেভ কৰি ল'ব, আপোনাৰ নিজৰ মতে ইউজ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টাটা, টেক কেয়াৰ।